কৃষকৰ নিজামুদ্দিন মাৰ্কাজ সংযোগ জামাতিৰে সম্পৰ্ক ডাক্তৰ এম ইছলামৰ সহকৰ্মী নাৰ্ছৰ চাঞ্চল্যকৰ মন্তব্য 6 সাংবাদিকক কৰা হল কোৱাৰেণ্টাইন কৰোনা ভাইৰাছৰ হটস্পট হৈ পৰিছে বঙাইগাঁও জিলা ইতিমধ্যে জিলাখনত একেদিনাই আক্ৰান্ত হৈছে 4জনকৈ লোক তেওঁলোক হৈছে বঙাইগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী অনুপম ঠাকুৰীয়া সাফাই কৰ্মী ববিতা বাস্কৰ পাচলি ব্যৱসায়ী দীপক মল্লিক আৰু 60ৰ ঊৰ্ধৰ এগৰাকী মহিলা মীনা বিশ্বকৰ্মা ইয়াৰে মীনা বিশ্বকৰ্মাৰ পুত্ৰই 22 এপ্ৰিলত আহিছিল মুম্বাইৰ পৰা বাকীসকলৰ নাছিল কোনো ভ্ৰমণ ইতিহাস বঙাইগাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত অনুপম আৰু ববিতাৰ দেহত কৰোনা পজিটিভ পোৱাত আতংকিত হৈ পৰিল সকলো পজিটিভ কেছৰ আমাৰ বঙাইগাঁও পিএছচি দুজন হেৰি কি অনুপম ঠাকুৰীয়া আৰু ববিতা বাস্কৰ এটা ববিতা বাস্কৰ আৰু অনুপম ঠাকুৰীয়াই যোৱাকালিলৈকে অন ডিউটিত আছে যেতিয়া টিভি নিউজত গম পাইছে ববিতা বাস্কৰ আৰু অনুপম ঠাকুৰীয়া তেওঁলোকে নিজে আচৰিত হৈছে কেনেকৈ তেওঁলোকৰ গাত মানে পজিটিভ কেছটো ওলাল কাৰণ বঙাইগাঁও ডিষ্ট্ৰিক্টত তেতিয়ালৈকে পজিটিভ কেছ নাই মানিপুৰৰ সেই ছোৱালীজনীক বাদে কিন্তু কথা হ'ল বেলেগ সাধাৰণতে অসমৰ বিভিন্ন ঠাইত বেলেগ ৰোগী চিকিৎসা কৰাৰ পিছতে ডক্টৰ বা নাৰ্ছৰ গাত পজিটিভ কেছ ওলায় কিন্তু আমাৰ বঙাইগাঁও পিএছচিত কোনো ডক্টৰ নাৰ্ছক চিকিৎসা কৰা হোৱা নাই ডক্টৰ নাৰ্ছে কোনো মানে কৰোনা ভাইৰাছৰ পজিটিভ কেছৰ লগত সংস্পৰ্শ অহা নাই তেতিয়া কেনেধৰণে এই বস্তুটো পজিটিভ কেছ ওলাল সেইকাৰণে চিন্তাৰ বিষয় হৈ পৰিছে তেনে সময়তে স্বাস্থ্য কেন্দ্ৰৰ এগৰাকী নাৰ্ছৰ বিস্ফোৰণ কেন্দ্ৰটোৰ ভাৰপ্ৰাপ্ত বিষয়া ডাক্তৰ এম ইছলামৰ আছে জামাতিৰে সংযোগ চহৰখনৰ উজানপাৰাৰ জামিৰ আলীৰ গুৱাহাটীৰ আঠগাঁও মছজিদলৈ আছিল সঘন আহযাহ জামাতিৰ সৈতে থকা সংযোগৰ বাবে যিটো মছজিদ সিল কৰি দিছে গুৱাহাটী প্ৰশাসনে সেই জামিৰ আলীৰ সৈতে ডাক্তৰ এম ইছলামৰ গভীৰ সম্পৰ্ক এই দলাইগাঁৱৰ এই কেছটো দলাইগাঁৱত এজন মানুহ মানে মাৰ্কাজৰ মানুহৰ লগত লগ কৰি আহি যেতিয়া ইয়াত মানে লুকাই আছিল তেতিয়া সেই মানুহজনে আমাৰ ইনচাৰ্জৰ লগত কণ্টেক্ট কৰিছিল ইনচাৰ্জৰ লগত কণ্টেক্ট কৰাৰ পিছত ইছলাম ছাৰৰ লগত কণ্টেক্ট কৰাৰ পিছত ইছলাম ছাৰে সেই বস্তুটো গাপ দি আছিল আৰু ইছলাম ছাৰৰ ল'ৰা ছোৱালী দুটা বাহিৰত যোৱা বুলি শুনিছো তেওঁ কোৱাৰেণ্টাইন কৰিছিল কোৱাৰেণ্টাইন কৰা মানুহজনে কিয় ডিউটি কৰিব গৈছে এতিয়া হস্পিটেলত তেওঁতো ডিউটি কৰিছে আমাকো ইনভলভ কৰাইছে এতিয়া মানে আৰু যদি তেনেকা আৰু বিভিন্ন কাৰণত মানে মানুহজনে ইয়াৰ ঘৰত ধৰে তাক ঘৰত ধৰে গতিকে মানে চিষ্টাৰৰ মাস্ক লাৰে এনেকুৱা ধৰণৰ মানে মেণ্টেলিটি এনে চিকিৎসকজনৰ সন্দৰ্ভত এই তথ্য পোহৰলৈ অহাৰ পিছতেই আতংকিত অন্যান্য স্বাস্থ্যকৰ্মী আৰু চিকিৎসালয়লৈ অহা ৰোগীসকল পৰিস্থিতিত যদি ফিজিকেল ডিষ্টেন্স মেইনটেইন কৰি চলিব লাগে সেই মানুহজনে হেণ্ডশ্বেক কিয় কৰিব লাগে ঘৰত কিয় ধৰিব লাগে ষ্টাফৰ গোটেই ষ্টাফবিলাক এতিয়া ভয়ভীত হৈ গৈছে তাৰপিছত আমাৰ কাৰণেও ভয়ভীত এতিয়া আমি ইমিউনাইজেশ্যন দিছোঁ আমি গাঁওবিলাকত গৈছোঁ গাঁওবিলাকৰ পৰা ফোন আহি আছে অনবৰত যে বাইদেউ আমাৰ বাচ্চাটোৰ কি হ'ব আপোনালোকৰ হস্পিটেলত ওলাইছে আপোনালোকে বেজি দিছে আমাৰ কি হ'ব এই ঘটনাৰ পিছতেই আতংকত কঁপিছে বঙাইগাঁও জিলাবাসী প্ৰশাসনে সিল কৰি দিছে বঙাইগাঁও পিএইচচি আৰু আন এটা স্বাস্থ্য কেন্দ্ৰ আৰক্ষী প্ৰশাসনো হৈছে কঠোৰ জিলাখনৰ বিভিন্ন প্ৰৱেশ পথ কৰি দিছে বন্ধ বৃহস্পতিবাৰৰ পৰা 2 শতাধিক লোকক কৰা হৈছে কোৱাৰেণ্টাইন জিলাখনত হোম কোৱাৰেণ্টাইন হৈ আছে প্ৰায় 5,000 লোক ইফালে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে চহৰখনত ঘূৰি পকি বুজ লয় তৎকালীন ব্যৱস্থা লোৱাৰ সন্দৰ্ভত আলোচনা কৰে প্ৰশাসনৰ সৈতে বঙাইগাঁৱৰ পৰা উত্তম কুমাৰ বৰ্মনৰ ৰিপৰ্ট নিউজ নাও